মিটিংটো ভালে ভালে হৈ গ'ল কেণ্ডিডেট ডিক্লেৰেশ্যনৰ কাৰণে আৰু অলপ সময় ল'ব লগা হৈছে হ'ব কেণ্ডিডেটটো আজি হ'ব স্যার আজিৰ ভিতৰত হ'ব লাগে ৰাতিৰ ভিতৰত হ'ব লাগে যদি হয় আপোনালোকে গম পাব চিন্তা নাই নাই এনেকুৱা মানাস বা কিবা স্পেচিফিক মই নকম স্যার নতুন মুখ আহিব নেকি এবাৰ আহিব লাগে নতুন মুখ আহিব লাগে মানাস বুলি নহয় গোটেই সমষ্টিটো মই চাই আছো আমি PMB আলোচনা কৰিছে আৰু অলপ কনসালটেশনৰ অলপ বাকি আছে সেইকাৰণে 1-2 ঘণ্টা লেট হ'ব পাৰে স্যার কিমানটা সমষ্টিৰ কাৰণে ডিক্লেৰেশ্যন কৰিব আমাৰতো NDA 126টা না আজি স্যার 11টা কৰিব BPF দলে NDA হিচাপে 126টা 11টা কৈ থাকে আপোনালোকে অন্য দলৰ বিধায়ক বা MCLA এইটো যোগাযোগ কিবা চলিছে নেকি অন্য দলৰ কোনোবা MCLA বা কোনোবা কৰ্মী বিধায়ক এইটোতো যোগাযোগ থাকে কৰিছে নকৰা নহয় আমি চিন্তা কৰি আছো যেন হওক সব দলত থাকে এইবিলাক এজনে টিকেট নাপালে সেইফালে যোৱা সেইফালে টিকেট নাপালে এইফালে আহা এইটো দলত চলে এইটো কমন এইটো লৈ আমাৰ BPF দলে কিবা নষ্ট হ'ব সেইটো নহয় বা কোনোবা দলে নষ্ট হ'ব সেইটো নহয় মই কৈছো আমাৰ BPF 15টা সমষ্টিত NDA হিচাপে দিছপুৰত পঠাব লাগে ইয়াৰ কাৰণে আমি পুৰা যোজা চলাই আছে আৰু পুৰা ৰেডি আমাৰ কমিটমেন্ট 15টা সমষ্টি আমি দিছপুৰত দিম স্যার কোনবা স্টার ক্যাম্পেইনিং আহিব নেকি এনে কোনবা বিধায়কে যোগাযোগ বা টিকট পাওয়ার সম্ভাবনা আছে অন্য দলৰ বিধায়ক নাই অন্য দলৰ আমাৰ BPF দলৰ পৰাই টিকেট পাব আমাৰ BPF দলৰ পৰাই টিকেট পাব যোনে পাব দলৰ মানুহে পাব বেলেগ দলৰ পৰা আহি নাপায় নিৰ্বাচনী সম্পৰ্কত কি ক'ব না আমাৰ বিৰাট ভাল চলি আছে চাই থাকক আমাৰ কেণ্ডিডেট ডিক্লেৰেশ্যনৰ পিছত আৰু আমি এছেম্বলি ওয়াইজ দিছপুৰ চলো যাত্ৰা আমি আকৌ ৰিপিট কৰি আছো ষ্টাৰ কেম্পিং কোন আহিব নাহিব এতিয়ালৈকে আমি ঠিক কৰিব পৰা নাই আমি আনিম নিৰ্বাচন ষ্টেৰিং কমিটি এছেম্বলি ওয়াইজত আমি বনাব দিছে ইয়াত থাকিব NDA হিচাপে যেনিবা BJP আছে UPPL আছে বা আসাম গণ পৰিষদ আছে যেহেতু আমি NDA টিম হিচাপে আছে UPPLও থাকিব লাগে আমাৰ ইলেকশন ষ্টেৰিং কমিটিত AGPও নিশ্চয় থাকিব BJPও নিশ্চয় থাকিব আমি এছেম্বলি ওয়াইজত ষ্টেৰিং কমিটি আমি বনাম যেহেতু যদিও UPPL ধৰক আপোনালোকৰ লগত নাই মানে বিশেষকৈ BTC ক্ষেত্ৰত UPPL লগত নাই কিন্তু আসলে নিৰ্বাচনৰ সময়ত বন্ধুত্বমূলক হ'ব নে আসলে এনেকুৱা নহয় বন্ধুত্বমূলক মানে আমাৰ এলায়েন্স হিচাপে AGPয়ে কিমান সিট ল'ব পাৰিছে ইয়াত আমি BPF কিমান সিট ল'ব পাৰিছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি যেহেতু সময় কম স্যার হেলিকপ্টার কিবা হেলিকপ্টাৰটো আছে এতিয়াও আছে আমি হেলিকপ্টাৰ দি ঘূৰিম হেলিকপ্টার দি স্যার এখনে না 2-3 এখনে সাফিসিয়েন্ট আমার তেল চাল ভরা হয়েছে তো অভাৱ মানে এতিয়াতো আমি যেহেতু সরকার আছে দিন ভাল স্যার এতিয়া সবে মানে আমাক সহায় কৰিব বিচাৰি আছে সবে আমাক সহায় কৰিব বিচাৰি আছে যদি সহায় কৰে আমি লম বাকি কি হ'ব বাকি 26 কি 26 দিছপুৰত সরকার বনাব লাগে আমি NDA হিচাপে সেইটোৱে মন্ত্রিত্ব দাবী কৰিব কিবা মন্ত্ৰীটো এইটো পিছৰ কথা এতিয়াতো আছে এতিয়াও এতিয়া আছে